মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ কাৰণ যদি মিছা বদনাম দিয়া হয় সেই ভিডিঅ'টো কৈছে মই হাত জোৰ কৰি তেখেতক কৈছোঁ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। চ' কি খবৰ আপোনালোকৰ, আশা কৰোঁ সকলো ভালে আছে। চ' নমস্কাৰ। এণ্ড মই আজি ডিম্পুৰ বিষয়ে কিবা কথা পাতিম। চ' ইমান ডাঙৰ ইউটিউবাৰো নহয়, চ' গতিকে চেষ্টা কৰিছোঁ আৰু। চ' ছ'চিয়েল মিডিয়াত মানে যাবই নোৱাৰি। চ' অকল ডিম্পু কৰিছে কি আচলতে। চ' ডিম্পুৱে মানে সকলো ইউটিউবাৰে কৈছে অহংকাৰটো কিয় দেখাইছে বাৰু। চ' সেইটো বিষয়ে কিবা কথা পাতিম। তাৰ পৰা মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ কাৰণ যদি মিছা বদনাম দিয়া হয়, যেনেকুৱা মই নহয়েই যদি তেনেকুৱা বুলি কোৱা হয় কাৰ বেয়া নালাগিব। কেইদিনমানৰ পৰা ৰষ্টাৰ হওক বা ইউটিউবাৰে হওক মোক লৈ ভিডিঅ' বনাই আছে যে মই বোলে অহংকাৰী, মই বোলে এনেকৈ মাত নিদিওঁ, মানে সেই নিদিওঁ, লেবেল দিওঁ, মই এনেকুৱা। মই ঘৰত থাকোঁ, আমাৰ কোনো ডাঙৰ সেই নহয় বা মই ইমান কমপ্লিকেটেড, মই ইমান ডাঙৰ মানুহ নহয় যে মোক লগ পোৱা টান। আমাৰ ঘৰত গ'লে মোক লগ পায় সকলোৱে। তো এতিয়া কিমান এনেকুৱা ইউটিউবাৰ আমাৰ তাত যায়, গৈ পিনে মোৰ লগত ভিডিঅ' বনায়। আপুনি 1000মান চেনেলে পাব চাগে। মই মা কচম বিদ্যা শপত, বিশ্বকৰ্মা শপত মই এইটো সুধি নাচাওঁ যে কি চেনেল এইটো বোলে বা কিমান ছাবস্ক্ৰাইবাৰ্ছ আছে, মই এইটো সুধি নাচাওঁ। মই জাষ্ট ভিডিঅ' ঠিক আছে, ভিডিঅ' বনাইতো ধুনীয়াকৈ নৰ্মেলি ভিডিঅ' বনাই, কিছুমানেতো চেনেল নুখোলোতে আহি ভিডিঅ' বনায়, তাৰপাছত চেনেল খোলে। এতিয়া মই থাকোঁ ঘূৰি, তো কেতিয়াবাতো মই ঘৰত বিজি থাকিব পাৰোঁ, কোনোবা ইউটিউবাৰ আহিব, মই হয়তো সময়খিনি দিব নোৱাৰিব পাৰোঁ। তো মই সিদিনা এজন ইউটিউবাৰ আহিছিল, সি ভিডিঅ'টো কৈছে, মই হাত জোৰ কৰি তেখেতক কৈছোঁ যে আজি নালাগে ভিডিঅ' কৰিব, মই জাষ্ট এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছোঁ, অলপ পিছত কৰিব। তো সি কি কৰিছে, আহি পেলাই এটা ভিডিঅ' বনাই দিছে সম্পূৰ্ণ যে মই বোলে লেবেল দিছোঁ, মই বোলে ডাঙৰ ইউটিউবাৰ, পাত্তা দিয়া নাই। চাওক ময়ো এজন মানুহ। এতিয়া মই আপোনাৰ গাড়ীৰে গৈ থাকোঁ ক'ৰবাত, তো বহুত ভাল লাগে কোনোবাই মাতিলে, কিন্তু হঠাৎ কোনোবাই আহে আগত গাড়ীখন ৰখাই দিব, আৰু যদি কিবা কাৰণত পিছৰ পৰা মাতিব, মই যদি নুশুনিলোঁ, সিদিনা কি কৰিছে, পিছৰ পৰা এটা ভিডিঅ' কৰিছে মোৰ এই থাৰখনত, ভিডিঅ' কৰি কৈছে যে ডিম্পুৰ লেবেল, ডিম্পু নৰখালে। তো ভাবি চাওক কথাটো মানে কি জানে না আপোনালোকে। চ' আপোনালোকে হয়তো ভাবিছে হয় চাগে যে অহংকাৰ দেখাইছে, কিন্তু অহংকাৰ দেখুওৱা নাই। চ' আপোনালোকে এটা কথা ভাবক, আপুনি যদি ক'ৰবাত মানে কিবা এমাৰ্জেঞ্চি কামত গৈছে বা ইম্পৰ্টেণ্ট কাম আপোনাৰ, চ' সেইটো সময়ত যদি আপোনাক কোনোবাই কয় যে দাদা বা কিবা আপোনাৰ অটোগ্ৰাফ লাগে বা কিবা লাগে বা ফটোজ লাগে বা কিবা যিকোনো হওক, ইণ্টাৰভিউ হওক, আপোনালোকে সেইটো সময়ত দিব পাৰিবনে? হয়তো নোৱাৰে। তেতিয়া হয়তো আপুনি ক'ব দাদা এতিয়া নহয়, অলপ পিছত, বা আজি নহয় বেলেগ দিন। চ' সেইটো লৈ যে এনেকুৱা ভিডিঅ' বনাম যে ডিম্পু অহংকাৰ দেখাইছে, চ' কিবা কৰিছে, চ' সেইটো তেনেকুৱা কথা নহয়। চ' আপোনালোকে যিটো কাম কৰিছে কৰি যাওক, সি তাৰ কাম কৰক, আমি আমাৰ কাম কৰোঁ। চ' সেইটো লৈ সি কৰিছে, এইটো অহংকাৰ দেখাইছে, চ' সেইটো ভিডিঅ' তেনেকুৱা নহয়। ছ'চিয়েল মিডিয়াত যে ভাইৰেল হ'মেই বুলি তেনেকুৱা কোনো কথা নাই। চ' ডিম্পু মোৰ হিচাপত অহংকাৰ দেখুওৱা নাই। চ' সি একচুৱেলি যি কৰিছে তাৰ ভালেই কৰিছে। আজি ইমানেই সৰু এটা ভিডিঅ'। যদি আপোনালোকক অলপ হ'লেও ভাল লাগে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। আৰু ডিম্পু সদায় ভাল আৰু আগতো ভালেই থাকিব। বাই বাই।